মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক কেইটামান সৰু সৰু অথচ জানিবলগীয়া কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ ক'বলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ, কাৰ্বি আংলং। 2 নম্বৰ প্ৰশ্ন, অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম কি? উত্তৰ, হাফলং। 3 নম্বৰ প্ৰশ্ন, ঢেকীয়াখোৱা বৰনামঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হৈছে শ্ৰী শ্ৰী মাধৱদেৱে। 4 নম্বৰ, মাধৱদেৱৰ নাটসমূহক কি নামেৰে জনা যায়? উত্তৰ, ঝুমুৰা। 5 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি? শুৱালকুছি। 6 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় প্ৰতীক কি? উত্তৰ, গড়। 7 নম্বৰ প্ৰশ্ন, অসমৰ জাতীয় জলচৰ প্ৰাণী কি? উত্তৰ, শিহু। 8 নম্বৰ, পক্ষীয়ে আত্মহত্যা কৰা অসমৰ ঠাইখনৰ নাম কি? উত্তৰ, জাতিংগা। 9 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? উত্তৰ, বিষ্ণুৰাম মেধি। 10 নম্বৰ, উপন্যাস সম্ৰাট কোন? উত্তৰ, ৰজনীকান্ত বৰদলৈ। 11 নম্বৰ, উজনি অসমৰ প্ৰথমজন স্নাতক কোন আছিল? উত্তৰ, জগন্নাথ বৰুৱা। 12 নম্বৰ, অসমৰ কোন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট বুলি কোৱা হয়? উত্তৰ, মাজুলী। 13 নম্বৰ, প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি আছিল? উত্তৰ, নটৰাজ থিয়েটাৰ। 14 নম্বৰ, অসমৰ ৰাজ্যিক ফুল কি? উত্তৰ, কপৌ ফুল। 15 নম্বৰ, বুনিয়াদী শিক্ষা কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ, মহামানৱ মহাত্মা গান্ধীয়ে। 16 নম্বৰ, কোনবিধ জনপ্ৰিয় খেলৰ বলটো বাঁহৰ মূঢ়াৰ পৰা তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰ হৈছে প'ল' খেলৰ। 17 নম্বৰ, নুমিচনেচনে কিহৰ অধ্যয়নক বুজায়? উত্তৰ, মুদ্ৰা সংগ্ৰহৰ অধ্যয়নক বুজায়। 18 নম্বৰ, ইটালীৰ এগৰাকী ৰাণীৰ নামেৰে অসমৰ এখন চহৰৰ নাম ৰখা হৈছে। চহৰখনৰ নামটো কি? উত্তৰ, মাৰ্ঘেৰিটা। 19 নম্বৰ, এখনো নদী নথকা দেশখন কি? উত্তৰ, চৌদি আৰৱ। 20 নম্বৰ, কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি কোৱা হয়? উত্তৰ, আফ্ৰিকা। আজিলৈ প্ৰশ্ন উত্তৰ ইমানেই। তোমালোকে যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।